অসমৰ এটা আগশাৰীৰ টিভি চেনেল অসম লাইভ ইয়াত 6 বছৰ সম্পূৰ্ণ হোৱা তাৰ খবৰটো পাই পেলাই মই খুব ভাল পাইছোঁ আৰু মই জানিব পাইছোঁ যে অসম লাইভে বড়ো লাইভো অলৰেডি আৰম্ভ কৰিছে আৰু এইটো অলৰেডি লঞ্চ হৈ গ'ল তো এইটোৰ কাৰণে মই ধন্যবাদো দিছোঁ মানে অসম লাইভৰ যিসকল মানে স্বত্বাধিকাৰী আৰু এই 6 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মই অসম লাইভলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ যে অসমত সংবাদ জগত যি ধৰণৰ এটা মানে সংবাদ জগতৰ এটা জাগৰণ নতুন জাগৰণ মই দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত মৰেলিটি ইথিক্স সকলো দিশটো ৰক্ষা কৰি পেলাই যাতে সংবাদ মাধ্যমে আগবাঢ়ি যাব পাৰে আৰু এই ক্ষেত্ৰত অসম লাইভে ৰাস্তা পথ প্ৰদৰ্শন দিবই লাগিব। সেইকাৰণে আজিৰ এই এটা শুভক্ষণত অসম লাইভৰ শুভক্ষণত এই অসম লাইভৰ স্বত্বাধিকাৰীৰ পৰা আৰম্ভ কৰি পেলাই এডিটৰ আৰু তাত কাম কৰা সকলোলৈকে মোৰ শুভেচ্ছা থাকিল।